রঞ্জিত বসুমতারী যেহেতু এবার এতে ভোটের দাঁড়াইছে সেহেতু বিপুল ভোটে জিতব বলে আমাদের আশা আছে আর কি। সেই কারণে সিহঁতৰ মূৰটো ঘূৰি গৈছে, এই কাৰণে এনেকুৱা পাগলৰ নিচিনা হৈ গৈছে। সেই পাগল হলে তো এই পাগলৰ কাৰণে আমি আপোনালোকক এইটো আপোনালোকৰ গোচৰ দিলো আইনত ভাৱে এতিয়া থানাৰ পৰা কিভাৱে আইনত গোচৰ লৈ অচিৰেই এইটো ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিম। এই ধনেশ্বৰ গোৱাৰী সিহঁতে কিছুমান মানুহলৈ তাতে মিটিং কৰিছে, কৰি সিহঁতক পঠাই দিছে। আমালোকৰ ল'ৰাবিলাকেতো নাজানে, আমরা শান্তিহে চাই, আমরা শান্তি বটাচি চাই। সিহঁতে লাহে লাহে ঘৰত যাই আছে, সিহঁতৰ তৰফৰ পৰা সিহঁতে আহি সিহঁতক মাৰপিট কৰিছে। মাৰপিট কৰি 3টা গাড়ী ভাঙি দিছে আৰু বহুত যিবিলাক মানুহে লৰাইত আছিল আমাৰ দলৰ মানুহ সিহঁতক নিয়োগ কৰিছে। মাৰপিট কৰি হাত লাঠিৰ পৰা চুৰিৰ পৰা যি মাৰপিট কৰি সিহঁতক আঘাত কৰিছে। এনেকুৱা অৱস্থা হৈছে যে আমালোকে এই ৰাতিৰ ভিতৰত বহুত মানুহে আহি কৈছে মৌলানা সাহেব এই যেনেকুৱা ধৰণৰ যোৱা বছৰত যেনেকুৱা কৰিছে এই বছৰটো তেনেকুৱাই আৰম্ভ কৰিছে। সিহঁতে আমালোককতো ঠিক থাকিবলৈ নিদিয়ে। সিহঁতে বুজি পাইছে, ধনেশ্বৰ বুজি পাইছে সিহঁতে এই বছৰত জিতিব নোৱাৰিব, সেইকাৰণে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আছে। ঘটনা কেনেকৈ হৈছিল আপোনাৰ যোৱাকালিৰ ঘটনাটো হ'ল 10টামান বজাত আমাৰ যিবিলাক এই অফিচত যিবিলাক ল'ৰা আছিল সিহঁতে আহিবলৈ ধৰিছে ৰাস্তাতে। আৰু সিহঁতে আমাৰ এই ধনেশ্বৰ গোৱাৰী সিহঁতে কিছুমান মানুহলৈ তাতে মিটিং কৰিছে, কৰি সিহঁতক পঠাই দিছে। আমালোকৰ ল'ৰাবিলাকেতো নাজানে, আমরা শান্তিহে চাই, আমরা শান্তি বটাচি চাই। সিহঁতে লাহে লাহে ঘৰত যাই আছে, সিহঁতৰ তৰফৰ পৰা সিহঁতে আহি সিহঁতক মাৰপিট কৰিছে। মাৰপিট কৰি 3টা গাড়ী ভাঙি দিছে আৰু বহুত যিবিলাক মানুহে লৰাইত আছিল আমাৰ দলৰ মানুহ সিহঁতক নিয়োগ কৰিছে। মাৰপিট কৰি হাত লাঠিৰ পৰা চুৰিৰ পৰা দি মাৰপিট কৰি সিহঁতক আঘাত কৰিছে। এনেকুৱা অৱস্থা হৈছে যে আমালোকে এই ৰাতিৰ ভিতৰত বহুত মানুহে আহি কৈছে মৌলানা সাহেব এই যেনেকুৱা ধৰণৰ যোৱা বছৰত যেনেকুৱা কৰিছে এই বছৰটো তেনেকুৱাই আৰম্ভ কৰিছে। সিহঁতে আমালোককতো ঠিক থাকিবলৈ নিদিয়ে। সিহঁতে বুজি পাইছে, ধনেশ্বৰ বুজি পাইছে সিহঁতে এই বছৰত জিতিব নোৱাৰিব, সেইকাৰণে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আছে। কিন্তু আমাৰ বিটিআৰত আমাৰ যিটো আমাৰ এই রঞ্জিত বসুমতারী যেহেতু এবার এতে ভোটের দাঁড়াইছে সেহেতু বিপুল ভোটে জিতব বলে আমাদের আশা আছে আর কি। সেই কারণে সিহঁতৰ মূৰটো ঘূৰি গৈছে, এই কাৰণে এনেকুৱা পাগলৰ নিচিনা হৈ গৈছে। সেই পাগল হলে তো এই পাগলৰ কাৰণে আমি আপোনালোকক এইটো আপোনালোকৰ গোচৰ দিলো আইনত ভাৱে এতিয়া থানাৰ পৰা কিভাৱে আইনত গোচৰ লৈ অচিৰেই এইটো ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিম।